পাইছোঁ। এতিয়া যাবলৈ ওলাইছোঁ আমি পিকনিক উকিয়ামলৈ। দিনটো কি কৰোঁ সকলোখিনি দেখুৱাই গৈ থাকিম, তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া আমি গৈ থাকোঁ আৰু আমাৰ লগতে আপোনালোকে এনজয় কৰক। এতিয়ালৈ এফালে 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 মা ৰাজীৱ ৰাজীৱ চটু এইটো বাইদেউ। এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ আগৰ গাড়ীখনত আছে ভণ্টি, মা, ভাইটি, জোৱাই আৰু ভাগিনীজনী। যাত্ৰাৰ আৰম্ভণিৰ পৰাই পৰিৱেশটো খুব সুন্দৰ লাগিছে। আপোনালোকে ছয়গাঁৱৰ পিনেৰেও উকিয়াম যাব পাৰে, কিন্তু আমি ৰাণী একোলেণ্ড ৰোড হৈ আহিছোঁ। এইটো পিনেৰে গ'লে শ্বৰ্টকাট হয়। ইয়াত ৰাইজৰ সুবিধাৰ্থে তোৰণ এখন দি থৈছে। এই ৰাস্তাটোৱে চান্দুবি আৰু উকিয়াম দুয়ো ঠাইলৈ লৈ যায়। এতিয়া চান্দুবিত মেলা চলি আছে। এয়া আৰম্ভণিতে এটা সৰু নদী পাইছোঁ। সেউজীয়া গছৰ মাজেৰে এনেকৈ গৈ খুবেই ভাল লাগিছে। এইবোৰ সংৰক্ষিত বনাঞ্চল। ইয়াত মাজে মাজে হাতীও ওলায়। এনেকুৱা লাগিছে গছবোৰে আমাক ৱেলকাম জনাই আছে। এয়া দেখিছেনে, ৰাস্তাটোৰ দুয়োফালে চাহপাতৰ বাগান, ইমান শান্ত পৰিৱেশ। এই চকটোৰ নাম লোহাৰঘাট বাগান। বাগানখন বৰ ধুনীয়া লাগিছে। ৰাস্তাটো মাজে মাজে অকোৱা পকোৱা, বৰ ধুনীয়া লাগিছে। চাৰিওফালে কেৱল সেউজীয়া পৰিৱেশ। দেখিছেনে চাংঘৰ। ৰাস্তাটোলৈ চাওকচোন, এডাল ডাঙৰ সাপ পৰি থকা যেন লাগিছে।
কৰি আছো আমি পিকনিক না পিকনিক কৰি আছো না আমি উকিয়ামলৈ গৈ আছো এতিয়া হাই দিছা হাই দিয়া কি খাবা তাত কি খাবা আম খাবা ভাত খাবা আৰু আমি আহি পালোঁ ইয়াত আমি গাড়ীখন থ'ব লাগিব ইয়াৰ পৰা আমি নাৱত যাব লাগিব এতিয়া নাও যাত্ৰা আৰম্ভ ভাল লাগিছে কিন্তু ভয়ো লাগিছে এয়া চাওক পানী ইমান পৰিষ্কাৰ আমি দুখন নাৱত গৈ আছোঁ এওঁলোক সেইখন নাৱত আছে দেখিছেনে কেনেকুৱা মনোমোহা পৰিৱেশ মই ভইচ অভাৰ দিব লগা হৈছে কাৰণ চাৰিওফালে কেৱল গানেই গান লাগি আছে কপিৰাইট লাগি যাব পাৰে সেইকাৰণে আমি আহি পালোঁ আমি এইটো পাৰত খাম কাৰণ সেইটো পাৰত খুব ভিৰ নাৱৰ পৰা বস্তুবোৰ নমালে সকলোৱে নিজে নিজে কামত লাগি গৈছে নাৱৰীয়া দাদাকেইজন আমাৰ সৰু জোৱাই চিনাকিয়ে হয় ইহঁতে বহুত সহায় কৰি দিছে চ' যাৰ বাবে আমাৰ বহুত সুবিধা হৈছে এতিয়া ব্ৰেকফাষ্টৰ সময় এয়া আমাৰ বিক্ৰম নচত লাগি গ'ল পিকনিকত আহি ব্ৰেড জাম লগতে কণী খোৱাৰ মজাই বেলেগ সকলো কামত ব্যস্ত নমনে আহি খুবেই ভাল পাইছে এয়া দেখিছেনে মানুহবোৰ নাৱত উঠি ফুৰি আছে
নমনক পানীত লৈ গৈছে তাৰ কি যে ফূৰ্তি। নাওত উঠি অলপ আগলৈ ফুৰিব গ'লোঁ। দেখিছেনে সেইটো পাৰত কিমান মানুহ পিকনিক খাই আছে। দেখিছেনে চাৰিওফালে কিমান শিল। পানীবোৰ সঁচাকৈ একেবাৰে পৰিষ্কাৰ। খানা প্ৰায় ৰেডি। এয়া দালি, এয়া চিকেন, এয়াও দালি। এফালে ভাত বনাই আছে আৰু কণী বিলাহী ভাজি আছে। নমনক অলপ টেষ্ট কৰাই দিছোঁ। এয়া বাচ্চা পাৰ্টি এতিয়া খাই আছে। ঘৰৰ পৰা দূৰত এনেকুৱা নিৰল পৰিৱেশত ভাত এসাঁজ খাবলৈ পাই কি যে ভাল লাগিছে। সৌৱা বাচ্চা পাৰ্টি ভাত খাই আছে।
সিহঁতক নাৱত উঠাই দি অলপ ফটো উঠাইছোঁ। এয়া লাষ্ট বেটছ। বিক্ৰমে পুৰা নাচিছে। বাইদেউৰ লগত কেইখনমান স্নেপ লৈ আছোঁ। বালিত খেলিব পাই নমনৰ আজি কি যে ফূৰ্তি। কেইখনমান চেলফি ল'লোঁ আৰু অলপ অলপ ভিউটো আপোনালোকক দেখাই দিলোঁ। এয়া চাওক, মাহঁতে বস্তুবোৰ সামৰাত ব্যস্ত হৈ আছে। আকৌ এবাৰ মা আৰু এওঁৰ লগত নাৱত ফুৰিব গ'লোঁ, কাৰণ মা আৰু এওঁ ভাত বনাত ব্যস্ত আছিলে, যাৰ বাবে আগতে আমাৰ লগত যাব পৰা নাছিলে। চ' সেইকাৰণে এতিয়া আকৌ মাহঁতৰ লগত গ'লোঁ। এয়া আমি যাবলৈ এতিয়া ৰেডি। আমি গাড়ী থোৱা ঠাইলৈ ঘূৰি যাবলৈ ওলালোঁ।
নমনে পানী চুবলৈ পাই খুবেই ভাল পাইছে। এয়া দেখিছেনে ইহঁতে ইমানেই এনজয় কৰি আছে। নমনে পুৰা বাই বাই দি আছে। এতিয়া আমি নাৱৰ পৰা বস্তুবোৰ আনি গাড়ীত সোমোৱাই আছোঁ। বহুত ভাল লাগিলে আহি পেলাই, বহুত এনজয় কৰিলোঁ, নাৱত উঠিলোঁ, সঁচাকৈ খুবেই ভাল লাগিছে। চাহ বাগানত অলপ ৰাখিলোঁ, কেইখনমান ফটোৱে উঠি ল'লোঁ, স্মৃতি হৈ থাকিব। ভিডিঅ' কৰি আছোঁ। নৱবৰ্ষ আহি পালে সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টোৰ শেষত হ'লেও যিহেতু 2020 চনটোৱে আমাক বহুত কষ্ট দিলে, বাকী আহিবলগীয়া নতুন বছৰটো যাতে তেনেকুৱা নহয় আৰু সকলোৱে যাতে আগৰ দৰে সুখ সমৃদ্ধি ঘূৰি আহক তাৰে কামনা কৰিছোঁ। আৰু আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।